কবিতাৰ শিৰোনাম আশাৰ টোপোলা। কথা নয়নজ্যোতি হাজৰিকা, পাঠ ঋতুপৰ্ণা দত্ত। দুভাগ নিশাৰ মৃদু বতাহ জাকৰ পৰশত নিৰ্জনতাৰ বখন পিন্ধা অভিমানী মনৰ চঞ্চলা অকণমানি আত্মাৰ বিষাদৰ বৰ্ণনাহীন বিননি। তোমাৰ অবাস্তৱ উপস্থিতিত পতিত হোৱা অবয়বহীন আত্মাৰ তাচ্ছিল্যৰ কিৰিলি। বিকৃত হাঁহিক উদ্ভাসিত কৰাৰ বৃথা প্ৰচেষ্টাত বিফল হৃদয়। নিমগ্ন শৰীৰত লাঞ্ছিত মনৰ বিকিৰিত লাভা। উত্তৰবিহীন আত্মাৰ প্ৰশান্তিবিহীন ধাৰাত মুহূৰ্ততে মহাসমৰৰ নাটকীয় সংযোজন। অন্তত অৱসাদৰ দুমোজাত মলিন আত্মাৰ পুৱতি নিশাৰ শান্তিৰ এঙামুৰি। জাগ্ৰত পক্ষীৰ বিনন্দীয়া একাজলি সুভাষত আকৌ যেন নিৰ্বাপিত লাভাৰ অন্তহীন অগণিৰ অংকুৰণৰ আগজাননী। সেই মাজৰাতিৰ অলিখিত মহাসমৰত বিচলিত বিশৃংখলিত আশাৰ টোপোলাবোৰ সূৰুজৰ কিৰণত নিয়ৰৰ কণিকাত বিৰিঙা আশা তোমাৰ আগমনৰ প্ৰকৃত উপস্থিতিৰ অনুভূতিত কাজলি পাতি বুটলাৰ হেঁপাহ। মলিন দুমুখীয়া আত্মাৰ আনন্দৰ আৰ্তনাদত আকৌ নজ্যোতিৰ দুৱাৰ মুকলি। সেইবাবেই হয়তো পোৱা নোপোৱাৰ সেই অভিমানী মহাসমৰত আমি আত্মনিচিগা পৰুৱাৰ লানি সদৃশ পুলকিত জোনাকী।